কেন নিউটব পারাই নাই রকম তা নেই সন্মানৰ কথা আছে গাইজ বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মস্তি শ্বুটিং হৈ গ'ল অলপ আগলৈকে আৰু আজি অলক ক্ৰেজিৰ কমল আহিছে আমাৰ লগত শ্বুটিং কৰিলে তেওঁ বহুত ভাল লাগিল তেওঁ আহিছে যে আমাৰ চেনেলত আৰু আজি এইটো চেনেলত এটা ফুড চেলেঞ্জ হ'ব যাই আছে মেগী চেলেঞ্জ আৰু সকলোৱে চাই থাকক গোটেই ভিডিঅ'টো আজি পুলি আছে চাব আপোনালোকে প্ৰতিযোগী এইটো হৈছে কমল কেনাই অনুভৱ কেনাই মানে এওঁৰ লগত দিছি চাওঁ তথাপিতো চেষ্টা কৰি পাৰবিনে তই হাৰম মানে মোক ৰাতিপুৱাৰ পৰাই কৈ আছে হাৰম তই চাওঁ প্ৰতিযোগীটো তাৰমানে খেলা আৰম্ভ নহয় তই কৈ নে হাৰম বুলি চাওঁ বাৰু কিমান টেম্পাৰত দেখা পোৱা যাব আৰু দেখাই দিছোঁ আমি কিমানখিনি দিছোঁ 10 পেকেট আছে আৰু 10 পেকেট আৰু এইফালে আছে 10 পেকেট হৈছে বঢ়িয়া এতিয়া ষ্টাৰ্ট হ'ব কমল পুৰা মচানত আছো আৰু বঢ়িয়া পুৰা মাৰা 1 2 3 বাপ্পু হাতেৰি ধৰিছি কমলে ভালে কমল টানা ই বা হবাই নি পাইছে না তই খাই দেখা পানী মজা হয় নি কমল ই চবই নি গৰম আছে কেনে আহিছে সোৱাদ হৈছে নে মালটো জুনি বনাইছোঁ সোৱাদ হৈছে বিশেষকৈ তেল চেল দিয়া গৈছে নে কেনাই নিউটব পারাই নাই রকম তা নেই সন্মানৰ কথা আছে এফালে আমাৰ গুলি কমল জয় হৈ আছে বেলেগ চামুচ দিছিলোঁ দেখোন কি দান বুজগা নেকি বুগা মাৰ শেষে কমলৰ পিছ কনাই পিছ নাখলেও হ'ব পিছ খাব লাগিব যি দিছোঁ চব খাব লাগিব কি আস্তি হ'ব কিয় লগাই নি কাইট নাই কমল জয় ষ্ট্ৰিংটো ফালিছে তাৰ তোৰ কাম নাই কমল জয় আছে কমল নাই এফালে ইও কম নহয় ইও অলপমান চান্স আছে চান্স আছে তোৰ গৰম ধুছি নেকি কমল কাৰ লগত যি দিলা পাৰা চাই না তুমি দিয়া নাই মই নৰো কাৰণে মই এতিয়া 1 কিলোমিটাৰ ঘূৰি আহ তথাপিতো শেষ কৰি এই দে মা এই কাইখন নাখাব পাৰে কি মালাই চব খাই নাপাব ষ্ট্ৰিংটো আছে এতিয়া এই বাবা দে অলপ আছে এই চাক গোটাই খাই নাপাব দিলাক আৰু ইয়াৰ আছে অলপমান ষ্ট্ৰিং খুলিব তাকেই দিম সেই পালিচমেণ্টটো ডাঙৰ পালিচমেণ্ট হ'ব গুৱে খাব লাগিব অলপ চান্স দিছোঁ তা সপা খুলতে টাইম দিছোঁ কি দেই চান্স দিছি দেই চান্স দিছোঁ দে কি নাই মই আগতে কৈছোঁ অলপ সপা দাবতে এক দিয়া তাক দেখুৱাই দিয়া একবাৰ তাক দিলোঁ যে হাৰবা পাৰিলে ধৰিম কিয় মই মোক ধৰিছি নেকি ধৰা খাওঁ ধৰিছে না ই দাঁতৰি ধৰিছে জীৱন আৰু অলপমান আছে ষ্ট্ৰিং চান্স দিছোঁ নেকি দে চান্স মাৰ দি উগাৰ মাৰিলে দুটা যদি অলপ আহি যাওঁ উগাৰ মাৰ দি তৰফ গেল বোলে এফালে কমল আগডোব আছে তোৰ ষ্ট্ৰিং শেষে নাই মাৰিলেও খানি তলত লৈছে ঢালি দেখবো গম পাবা নোৱাৰো এই মই চাই আছো তলত ঢালা নাই এনেকে দেখবো তলত গমে পাবা নোৱাৰো এই দে চেছ এফালে কমল লাগবা জয় দিয়া
জয় মানে মই জানোৱে আগতে অলপ ডাঙৰ তাকেতো কামেই নাই ইয়াৰ যি এটা নাম এজাক অলপমান অকমলৰ কৈ নাই বটাল বটাল পেলাই দিছে এই মেগী এসছি পিয়াজ এসছি মোক পিয়াজ খাব লাগব বুলি পিয়াজ খাই দিছো পিয়াজ খাই তাকে স্টিমত আদা ভেল জি ক'ত আদা ফেললো গোটাই খাইছো খুলক কি আছে আছে চাবা নাগে কোন আছে নেকি ফোন আছে নহয় কি আছে কৰো নহয় কি আছে তাতছে গৈ বেছি ইমান টাকা উলক উলালো এই উলালো গামোচা ও আমাৰ এই বঢ়িয়া গামোচা ভাল লাগিল পাপুৰ চেনেলত মই ফুড চেলেঞ্জত যোৱা আকৌ আৰু চেনেল সাবস্ক্ৰাইব কৰক আৰু নেক্সট কেতিয়াবা মাতলি অলপ তাগৰা মাল মাতবি গাহৰি দিম গাহৰি গাহৰি নেটত গাহৰি বাদ গোটক গোটে ৰাখি দিবি নেটৰত দাল দিম ডাঙৰ গাই হ'ব তো ভাল লাগিল মই যিকলো গামোচা দিলাক ভাল লাগিল তো আপোনালোকে চাই দিব মজা কি আছে শাস্তিটো মানে এই যে মোৰ লগত টক্কৰ ল'বা খুজিছি ৰাতিপুৱাৰ পৰা দিয়াতে আছে দেন্দে আছে মোক মই বেলেগ যেন আদা দিছো অলপ আদা আদা যাক এই দিছো আদা গোটাই খাব লাগিব গোটাই খা গোটাই খা চব দেখা দি চব মুখ দেখা দি, দেখো মুখ দেখা দি। মুখ দেখো মোক দেখা দি চব এতিয়া চব। কেনা লাগছি হে গোটাই খা দেখা দিও খা 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 হাৰা মোৰ লগত টক্কৰ ল এতিয়া আমাৰ ফুড চেলেঞ্জটো কমপ্লিট হ'ল এফালে কমল আছে কমল উকে আছে উকে থাকবি উকে আদা পাৰে নি নেক্সট মই বেলেগ দিয়া নাই যা দীঘল দিছিলো যাতে ওত এনেকৈ চবৰ লগে ওত যাতে এনেকৈ জোৰা লাগি থাকে খুলিবিয়া নৰে নৰে বোলে কাঞ্চি যা মোৰ দেখো লগত- মই কি জানো না মোৰ মানে অসমৰ খুব কম মানুহ মোৰ লগত চেলেঞ্জ কৰে ই বে ক'ৰ পৰা আহিছে কমাই ন ৰিঙি হাৰই বোলে নিঙি গাহৰি গোটক গোটে ভাজবে এটা লুমে চুমে নেটত দাদ দিম নিটো দত্তা দিবি ভাল লাগিল দা বাকি আরে ফুড চ্যালেঞ্জ তো কমপ্লিট হল নেক্সট চ্যালেঞ্জ করিম হলকান্তে ভাল লাগিল মানে মোৰ পেটটো নভৰি আকছিল আর করব আর নেক্সট চ্যালেঞ্জত মা আরে ভাগ হেৰি কৰি বেয়া গাহৰি দুইটা ভাজবে আৰু এক লেজ বেয়া হাতীক দিবি মোৰ হাতী বাই গাহৰি দুটো দিম দুটো ই মাক্সান কে মাত থাকা উছলা নেকি তই উছলা মাক্স মাৰে বাকি চ্যালেঞ্জ তো কমপ্লিট হল আর নেক্সট ভিডিও আহি আছে চাই থাকিব এতিয়ালৈ বাই বাই জয়